ওয়েলকাম টু সাইদুল আকম। বন্ধুসকল, আপোনালোকে চাই আছে সাইদুল আকম আৰু আজি মই আপোনালোকক দিবলৈ ওলাইছো আজিৰ দিনটোৰ কেইটামান বিগ ব্ৰেকিং নিউজ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিজ্ঞানী ডক্টৰ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিক। 10 বছৰ পিছত হোজাই আৰক্ষীয়ে উদ্ধাৰ কৰিলে আৰ্টিগা বাহন। 2015 চনতে দেৰগাঁৱৰ পৰা চুৰি হোৱা বাহন উদ্ধাৰ কোহিমাত। 2015 চনত এপ্ৰিল মাহত পাৰ্থসাৰথী ভট্টাচাৰ্য নামৰ লোকজনৰ পৰা চুৰি হৈছিল বাহনখন। উৰিয়ামঘাটৰ পিছত নোৱাগাঁৱৰ বিভিন্ন প্ৰান্তত চলিব উচ্ছেদ। চামগুৰি, হাতীচুং, লীলাৱতী, দৈমাৰী ষ্টেডিয়াম, ৰূপহী, জুৰিয়াত চলিব উচ্ছেদ। ডিং, মৈৰাবাৰী, লাহৰীঘাট, বুঢ়াগাঁও, বালিমাৰীতো চলিব উচ্ছেদ। উচ্ছেদৰ বাবে প্ৰশাসনে জাৰি কৰিছে জাননী। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম ভোটাৰ তালিকাৰ পৰা 30ৰ পৰা 40 লাখ ভোটাৰ নাইকিয়া কৰা হ'ব। বিজেপি আৰু নিৰ্বাচন আয়োগৰ প্ৰতি এই অভিযোগ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ। দেশৰ সকলো প্ৰান্ততে বলৱৎ হ'ব ছাৰ। সময়ৰ লগে লগে দেশৰ বাকী প্ৰান্ততো ছাৰ অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ কৰা হ'ব বুলি ঘোষণা নিৰ্বাচন আয়োগৰ। লোকসভাত তথ্য দাখিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ। 2021-22 শৈক্ষিক বৰ্ষৰ পৰা 2023-24 শৈক্ষিক বৰ্ষৰ মাজত অসমৰ চৰকাৰী বিদ্যালয়সমূহত পাঠদান গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 2,60,093 জনলৈ হ্ৰাস। বিগত 4 বছৰত অসমত 2,149খন চৰকাৰী বিদ্যালয় হ্ৰাস। আকৌ উজলিল মিয়াৰ সন্তান। সদ্য ঘোষিত UGC নেট JRF 2025 চনৰ পৰীক্ষাত নীলুফা ইয়াছমিনে সমগ্ৰ ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত শোকাবহ ঘটনা। দেওবাৰে জনসমাগম ঘটা ভক্তৰ মাজত সৃষ্টি হোৱা দৌৰা-দৌৰিত 6 জন লোকৰ মৃত্যু, 15 জন আহত। ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল আমেৰিকা। আমেৰিকান এয়াৰলাইন্সৰ এখন বিমান উৰণৰ সময়তে লেণ্ডিং গিয়াৰত লাগিল জুই। জৰুৰীকালীনভাৱে বিমানখনত অৱতৰণ ক্ৰু মেম্বাৰ সহ বিমানখনৰ 179 জন যাত্ৰীক নিৰাপদে উদ্ধাৰ। ডেনভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এই ঘটনা। মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন 6 মাহলৈ বৃদ্ধি। 13 আগষ্টৰ পৰা বলৱৎ হ'ব এই নতুন নিয়ম। 13 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনত বলৱৎ হৈ আছে ৰাষ্ট্ৰপতি শাসন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত চাঞ্চল্যকৰ চুৰিকাণ্ড। উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অৰূপ কুমাৰ দত্তৰ আৱাসত চোৰে লুটিলে 8 লাখ টকাৰ সা-সম্পত্তি। গ্ৰীষ্মকালীন বন্ধৰ বাবে কলিকতালৈ গৈছিল অধ্যাপক সহ তেওঁৰ পৰিয়াল। থাইলেণ্ড আৰু কম্বোডিয়াৰ সীমান্তত সংঘৰ্ষ অব্যাহত। নিহতৰ সংখ্যা 32 জনলৈ বৃদ্ধি, আহত 130 জন লোক। যুদ্ধৰ বিৰতিৰ বাবে সন্মত হ'ল থাইলেণ্ড আৰু কম্বোডিয়া। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ বাবে সাজু দুয়োখন দেশ। অন্যথা বাণিজ্যিক চুক্তিত প্ৰভাৱ পৰিব বুলি হুমকি ডোনাল্ড ট্ৰাম্পৰ। মদিৰা চোৰত নামিল মিয়া। 8 লক্ষাধিক টকাৰ সুৰা চুৰি কৰি আৰক্ষীৰ জালত জামাল আলী, জহিৰুদ্দিন আলী, তহিদ আলী, বদৰুদ্দিন, সৰুবত আলী, ইক্ৰাম আলী আৰু বদৰুজ্জামান। গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ সাংসদ ৰত্ন বঁটা প্ৰদান। প্ৰাইম পইণ্ট ফাউণ্ডেশ্যনে নতুন দিল্লীত প্ৰদান কৰে এই সন্মান। উত্তৰ পূৰ্বাঞ্চলৰ পৰা এই সন্মান লাভ কৰা প্ৰথমগৰাকী সাংসদ হিচাপে পৰিগণিত হ'ল দিলীপ শইকীয়া। অগপই বিজেপিৰ ওচৰত এতিয়া আত্মসমৰ্পণ কৰি আছে, এই কথা মন্তব্য কৰিলে অখিল গগৈয়ে। মিত্ৰতাৰ পিছত লাগি নাথাকো, অকলেই নিৰ্বাচন খেলিম। ৰাইজৰ দলৰ কিমান শক্তি আছে এইবাৰ দেখুৱাই দিম, এই কথা মন্তব্য কৰিলে অখিল গগৈয়ে। গুৱাহাটীৰ বিশিষ্ট সংগীত শিল্পী গীটাৰ বাদক ৰাজীৱ হাজৰিকাৰ মৃত্যু। ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু ৰাজীৱ হাজৰিকাৰ। আজি কোকৰাঝাৰৰ বালাজান তিনালিত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। 4চকীয়া বাহন আৰু স্কুটিৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 3 জন লোক। শিৱসাগৰৰ আমগুৰিত ধন দাবীৰ অভিযোগত অভিযুক্ত জাতীয় সংগঠনৰ নেতা। আনন্দমেলাৰ মেনেজাৰৰ পৰা 50,000 টকা দাবী কৰিছিল আদিত্য নামৰ ঠাইপাৰ নেতাজনে। হালুঙাটি আৰক্ষী থানাত আদিত্যৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। এছিয়া কাপ ক্ৰিকেট 2025 চনৰ দিন আৰু স্থান ঘোষণা। UAEত অনুষ্ঠিত হ'ব ACCৰ এছিয়া কাপ ক্ৰিকেট 2025। ACCৰ অধ্যক্ষ মহচিন নকাৱীয়ে ঘোষণা কৰিলে দিন, স্থান। 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই খেল। 28 ছেপ্টেম্বৰত হ'ব এছিয়া কাপৰ ফাইনেল খেল। 24 ছেপ্টেম্বৰত হ'ব ভাৰত আৰু পাকিস্তানৰ লীগ মেচ। তেন্তে বন্ধুসকল, আজিৰ বিগ ব্ৰেকিং নিউজ এইকেইটাই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটাকৈ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ধন্যবাদ।